হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? মোৰতো ভালেই। আৰু আজি ভিডিঅ'টো আকৌ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে ৰাতিপুৱাই ওলাই লৈছোঁ, দেখিছে নহয়। আমি যাওঁ এফালে, মানে বিয়া হোৱাৰ পাছৰ পৰা এনাইহঁতকলৈ যোৱা নাই। আগতে বিয়া নহওঁতে এনাইহঁতকলৈ যোৱা মই ভিডিঅ' দিছোঁ। আজি যাম একেবাৰে বিয়া হোৱাৰ পাছৰ পৰা এনাইহঁতকলৈ যাওঁ। এয়া এতিয়া ওলাইছোঁ, সম্পূৰ্ণ ওলোৱা হোৱা নাই। সম্পূৰ্ণ ওলোৱা হ'লে আকৌ কৰিম বাৰু। এতিয়া ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বুলি, তাকে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া মই ওলাই লওঁ, যিহেতু যাওঁ এনাইহঁতৰ ঘৰলৈ। প্ৰথম যাম বগীবিল বাৰু, মাক লৈ আহিম। আমাৰ বগীবিলৰ মাও যাব আৰু ইয়াৰ মাও যাব। তাৰপিছত দুজনীয়ে লৈ যাম আৰু দুজনী যাব মা, ইয়াৰ পৰাও যাব, বগীবিলৰ পৰাও মাক লৈ যাম এনাইহঁতৰ ঘৰলৈ। তাকে এনাইহঁতৰ ঘৰলৈ যাম, মাহীহঁতৰ ঘৰলৈ যাম। যিহেতু মানে আমাৰ এনাইহঁতৰ ঘৰ আৰু মাহীহঁতৰ ঘৰ একেবাৰে ওচৰতে, সেইবাবে মানে গ'লে মানে দুঘৰলৈ যোৱা হয়। সেইবাবে যাম আৰু এতিয়া ওলাই লৈছোঁ আৰু মানে সম্পূৰ্ণ ওলোৱা হোৱা নাই। ওলোৱা হৈ গ'লে আকৌ আপোনালোকক দেখাম বাৰু। এতিয়া ওলাই লওঁ। এইবিলাকো লৈ ল'লোঁ পেকেটিং কৰি, গিফ্টবিলাক এইবিলাক। যিহেতু তিনি ঘৰ আছে, তিনি ঘৰলৈ যাব লাগিব, সেয়া লৈ ল'লোঁ। ফাইনেলি মই ৰেডি হৈ ল'লোঁ, ওলাই ল'লোঁ আৰু তাৰপাছত ওলাই যাওঁ। এতিয়া যাম বগীবিল, তাৰপাছত যাম আৰু মানে আমাৰ এনাই ঘৰ আছে জামিয়াত। চ' এতিয়া ওলাই ল'লোঁ আৰু এয়া ৰেডি হৈ ল'লোঁ। এয়া আমি ওলাই ৰেডি হৈ গ'লোঁ। আমাৰ মা ওলাই ল'লে, দেখাইছোঁ অলপ। হাই কৈ দিয়া। এয়া আমি ওলাইছোঁ। ভিতৰত আছে, খুলিব গৈছে। আমি গৈ আছোঁ, এতিয়া মানে মিঠাই ল'বলৈ গৈছোঁ। গৈ আছোঁ এতিয়া আমি। ভাল লাগিছে মা এইফালে চাই দিয়া, মা এইফালে এইফালে এইফালে। মুখখন এখন কৰি নাথাকা। আমাৰ সেইকাৰণে ক'ৰবালৈ আকৌ গৈছোঁ, মানে এক্সট্ৰাকৈ ৰহন লগাই মেলি যাবলৈ পৰি থাকক। এই বতৰটো এতিয়া ভাল কৰিছে আৰু অলপ দেই। বৰষুণ দি আছিলে, এতিয়া আকৌ বৰষুণ নিদিলে আছে, কিন্তু আকাশ ডাৱৰ ক'লা ক'লা হৈছে, বৰষুণ দিব। এয়া ৰাস্তাৰ ফালে যাওঁতে চাওকচোন, গোটেই চাৰিওফালে সেউজীয়া। মানে যিহেতু এতিয়া পথাৰৰ ছিজন হ'ব আৰু খেতিত নামিব আৰু সকলোৱে। আৰু এয়া এতিয়া বৰষুণৰ পানী আৰু বতৰো বহুত বেয়া, বৰষুণ এইকেইদিন। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া। এয়া এতিয়া পাইছোঁহি জামিৰা, আৰু জামিৰাত দেখিছেই সকলোৱে। আৰু আমাৰ ইয়াত যিহেতু অসমত চাহৰ খেতি বেছি হয়, আৰু এয়া জামিৰাটো বহুত চাহৰ খেতি কৰা হয়। এয়া চাওক, পালোহি বগীবিল, আমাৰ বগীবিল। কেলে এনেকুৱা কৰিছা? পালোহি আমাৰ ঘৰ। ঘৰ পালোহি। এতিয়া মা যাব আমাৰ লগত। এয়া ঘৰ পালোহি, মা যাব। আমাৰ কপৌ ফুল ফুলিছে যে মই লগোৱা হয়। মই লগাইছিলোঁ, কপৌ ফুল ফুলিছে ইমান ধুনীয়া চাওক।
ৱাও এইজোপা ফুল ইমান ডাঙৰ ডাঙৰকে ফুলিছে পাত চাত নাই যে এবাৰ বান্ধি দিব লাগিছিলে ইমান ধুনীয়াকে ফুলিছে এই ডাঙৰ ডাঙৰ এবাৰ বেছি ডাঙৰ ডাঙৰ ফুলিছে গোটেইখিনি ফুলিছে ইমান আৰু আৰু আমাৰ পকীবিলত ফুলি থকা হাইড্ৰেঞ্জিয়া জোপা ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন ঘৰত মানে এইজোপা মই ৰুইছিলোঁ দেই বৰ ধুনীয়াকৈ ফুলি আছে এয়া এতিয়া মাক লৈ গ'লোঁ আৰু এতিয়া যাওঁ জামিৰালৈ ঘৰত বাৰু তেনেকৈ নৰলোঁ মাক ওলাই থাকিব কৈছিলোঁ আৰু তেওঁ ওলাই আছিলে মানে আল্লাহ কাপোৰ কানি একো হেৰি নাই চব খেলেং মেলেং ওলাই বেলেগ চাদৰ ফুল লৈ পেলাই গুচি নাই ইমান হাই কৰি দে নাই কৈ আছে কৈ নাই জামিৰা কৈ আছে মাত্ৰ গাঁও মোৰ চাদে কৈ দিবা মই ব্লগ বনাইছো এয়া আমি এনাই ঘৰ পালোহি মই গমেই পোৱা নাছিলোঁ পালোহি বুলি এয়া পালোহি বাহিৰত ধৰিলো ন এয়া পালোহি এনাই ঘৰ যোৱা পালোহি এইটোৱে হৈছে আমাৰ এনাই ঘৰ এয়া এতিয়া এনাই ঘৰ পালোহি এতিয়া এনাই চাহ বনাই আছে আৰু সৰু এনাই আৰু আমাৰ এনাই থাকে তাকে এতিয়া তোৰো মাহেঁতি কথা পাতি আছে এইটোৱে হৈছে আমাৰ এনাইহঁতৰ ঘৰ ফুল ফুল আছে এইটো ভঁৰাল দেই পুৰণি ভঁৰাল হয় নাই এইজোপা ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন একেবাৰে ৰাস্তাৰ কাষতে আছে আমাৰ এনাইহঁতৰ ঘৰটো সেয়া পালোহি দেই এনাই ঘৰ এইটো হৈছে আমাৰ এনাইহঁতৰ ঘৰ হয় তাৰপিছত আৰু এজনী এনাই আছে তাহাঁতৰ ঘৰলৈ যাব লাগিব তাৰপিছত একেবাৰে যাম মাহীহঁতৰ ঘৰলৈ চাই থাকিব আৰু মোৰ লগতে আজি ভিডিঅ'টো এইটো ঘৰটো এবাৰ দেখাই দিছোঁ আগতে অলপ বেলেগ আছিলে আৰু এতিয়া মানে বনালে আৰু নতুনকৈ সেই পিছফালে দেখিছে নহয় এইটো একদম পুৰণা ঘৰ আছিলে আৰু এইফালেও আছিলে এইখিনি ভাঙি মেলি এতিয়া এইটো বনালে গেছ এয়া এতিয়া এনাহঁতৰ ঘৰত খাবলৈ দিছে চাহ এয়া হৈছে সৰু দুদু মানে আমাৰ এনাই দেউৱেক হয় এয়া এতিয়া এনাইক সেৱা কৰিবলৈ লৈছোঁ আৰু এয়া এনাই বহি দিছে আৰু আমি সেৱা কাঢ়ি লওঁ সেইখন হেৰি আগবঢ়াই দিয়া পাকঘৰে হেৰি নালাগে থাকে তলত দেখ পাৰত দেখি এনেই এনেই এতিয়া গৈ আছোঁ এনাহঁতৰ ঘৰৰ পৰা সৰু এনাহঁতৰ ঘৰলৈ মানে মাজু এনাহঁতৰ ঘৰলৈ
আগত গৈ আছে অলপ ওচৰতে মানে অলপ খোজকাঢ়ি গ'লেও পাওঁগৈ গৈ আছে মা মাহেঁতি পিছৰ ৰাস্তাটো বেয়া অলপ এনাহঁতৰ ঘৰলৈ বেছি দূৰ নহয় মানে মাজু এনাহঁতৰ ঘৰলৈ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ মাহেঁতি আগত গৈ আছে মই এতিয়া গৈ আছোঁ এইফালে বাঁহতলৈ সেইটো এনাহঁতৰ ঘৰ এইটো এনাহঁতৰ ঘৰ বাঁহখিনি ইফালে আছে আৰু আমি এতিয়া গৈ আছোঁ পামগৈ আৰু এটা ঘৰ পাৰ হ'লেই পামগৈ আৰু ৰাস্তাটো মানে বেয়া মানে অলপ বেয়া মানে এইটো অলপ ভিতৰৰ ৰাস্তা যে সেই অলপ আগতে আছে এনাহঁতৰ ঘৰটো মাহেঁতি গৈ আছে আগত এয়া মই বস্তু লৈ গিফ্ট লৈ গৈ আছোঁ এইটো এনাহঁতৰ ঘৰ পালোহি দেই এইটোৱে হৈছে মাজু এনাহঁতৰ ঘৰ মানে এইফালে বাগান আছে এইফালে চবফালে বাঁহ বাগান কিবা কিবি আছে এইটো ঘৰটো পালোহি গৈ আছোঁ পালোহি সোমাইছে আমাৰ সেইটো ঘৰটো এই কালাৰ বেলেগ এইটো ভাল লাগে এনে কি কৰিছা পালোহি এনাহঁতৰ ঘৰ তাত তেনেকুৱা পালোহি মাহেঁতি সোমাইছে আৰু মই সোমাই যাওঁ এতিয়া মই যাম সেয়া এনাহঁতৰ ঘৰত চাওকচোন এয়া হাইড্ৰেঞ্চিয়াজোপা ইমান ধুনীয়াকৈ ফুলি আছে আৰু আমাৰ ঘৰতো ফুলি আছিলে বাৰু দেই এইজোপা হৈছে অলপ কি কালাৰ হয় অলপ বেগুনীয়া কালাৰ হয় পাতলা বেগুনীয়া নিচিনাই হয় আৰু অলপ দেখিছে ন ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন ফুলবিলাক দেখিবলৈ ইমান ভাল লাগিছে এয়া এনাহঁতৰ ঘৰত আছোঁ এতিয়া মাহেঁতি কথা পাতি আছে আৰু মই এতিয়া এনেই বাহিৰলৈ ওলাই আহিলোঁ ইমান ধুনীয়াকৈ ফুল ফুলি আছে চাব দেই ইমান ধুনীয়াকৈ ফুলি আছে চাওক এইটোৱে হৈছে আৰু আমাৰ এনাহঁতৰ ঘৰটো মানে এনাহঁতৰ ঘৰ মানে মাজু এনাই ঘৰ হয় আমাৰ এনাই আছে মানে আমাৰ ডাঙৰ এনাই আমাৰ এনাই হৈছে চবতকৈ ডাঙৰ তাৰপাছত আছে তিনিজনী এনাই তাৰপিছত এইজনী হৈছে মাজু এনাই ত' মাজু এনাহঁতৰ ঘৰলৈ আহিছোঁ তাৰপিছত যাম মাহীহঁতৰ ঘৰলৈ এইটো ঘৰটো আৰু ইয়াত ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে দেখাম যে আপোনালোকক কিবা কামত লগাইছে নেকি থাকিয়ে দিবা মাতিবলৈ কিছুমান মনত নপৰিব এখন চম্ভালিবলৈ বৰ দিগদাৰ কৰিছে নাৰীটো থাকিয়ে গ'ল ওলাই আহিলোঁ এতিয়া এনাহঁতৰ ঘৰত না আহি গ'লোঁ এনাহঁতৰ ঘৰলৈ তাৰপাছত যাম মাহীহঁতৰ ঘৰলৈ সেয়া
এডোখৰ গৈছোঁ এতিয়া এনাইহঁতৰ ঘৰটো কেলৈ জানো উল্টাকৈ লগাই নাই তুমি দুয়ো বিয়নীয়ে কথা পাতি আছে ফুল চাই আছে দেই কিবা এটা লাইট নজ্বলিলেও মানে ৰুমকেইটা কিবা পোহৰ পোহৰ লাগিছে ন অঁ বগা আৰু স্কিন কেইখনো বগা বগা কাৰণে বগা বগা লাগিছে খুলি দিছা মোক ফোন কৰি মাক নাই নহয় শুধু বুজি ক'লে আকৌ বেয়া পাব কোনোবা এজনে যিহেতু চফাই নাই ছোৱালীজনী বিয়া নহওঁতে ভাত খাবলৈ আহিছিলোঁ তোমালোকক মই ভিডিঅ' কৰিছিলোঁ এতিয়া ভাত খাই আৰু কি বুলি কয় বিয়া হোৱাৰ পাছত আহিছে ন নাই মাৰি মাতিলোঁ মাৰিলোঁ তেতিয়া আজিলৈকে মই চুৰি হৈ থাকিলে হ'ব নেকি আৰু এয়া এনাই আৰু আমাৰ মায়ে ফটো মাৰিব অঁ ইয়নি আৰু কি মাকৰ লগত মাৰিছে আৰু এনাই লগত মাৰিছে আৰু মাক কবি আকৌ মা এনাই মাক ভিডিঅ' কৈছে দুজনীয়ে মাক আনি মায়ে খাব সৰু এনাই দেই এজনীয়ে মাক হ'ব নাই মাজতে আমি ভাত আমাৰ আকৌ সদায় দিয়ে আমি 3:30মান বাজে আমাৰ ৰাতিলৈ ৰুটি চলে আকৌ এয়া এতিয়া এনাইহঁতৰ ঘৰত ভাত খাব লৈছোঁ এতিয়া খাই লওঁ আৰু আমি এনাইহঁতৰ ঘৰৰ পৰা আকৌ এতিয়া এনাই চাওঁ এজনী উঠাই লৈ গৈছে আকৌ আহি এইটো গ'লে যাওঁ এতিয়া এজনী আহিলে মা আকৌ আহি গ'ল এনাই তুমি আনিলা মাক মায়ে আনিলা আকৌ মাক মাক মই আনিলোঁ আকৌ মায়ে লৈ আহিলে এনাইক বৰষুণ দি আছে ইয়াত আগতে বিহু হয় ন স্কুল ফটো তোলাই ভিডিঅ' কৰিলে বেয়া পাম এইফালে সোমাই দিম ন এইবোৰ ফিল্ড নে কি মানে এইটো চাইজে এইফালে পাবি দুবাৰ ফোন কৰি 3বাৰ কৰিলে এই মছজিদটোৰ পাছতে পাম আৰু মোৰ মাহীহঁতৰ ঘৰটো এইটো মছজিদ হয় পালোহি আমাৰ মাহী ঘৰ এইটো এইফালে সোমাই দিবা দেই এইটো মাহী ঘৰ এইফালে চামুহা আছে পালোহি মাহী ঘৰ পালোহি মাহী ঘৰ নামি চাওঁ এতিয়া ইমান ঠাণ্ডা বতৰ বৰষুণ দিছে চাওকচোন বতৰটো কেনেকুৱা কৰিছে
যাবলৈ পালোহি এইটো মাহী ঘৰ আইও ঠাণ্ডা বতৰ চাওক কেনেকুৱা বেয়া গৈছে কলা মলা একো নহয় গাড়ীৰ ভিতৰত ঠাণ্ডা লগা নাছিলে এতিয়া ঠাণ্ডা লাগিছে ন কি কৰিছা তুমি খুচমুচ খাই আছে মানে ঠাণ্ডাখনত খোলা ইমান পিছল এইটো দেৰি হৈ গ'ল এয়া মহাই মাহঁতক দি দিছে আৰু প্লেটখন অলপ আগবঢ়াই দিছে আৰু তাৰ পৰা এয়া দেখিছে নহয় এতিয়া আমি মাহীৰ লগত খাব লৈছোঁ চাহ আৰু এয়া মাহীয়ে বনাই থৈছে বৰপিঠাৰ নিচিনা আৰু এইজন বহি আছে যে এইজনে হৈছে আমাৰ মহা হয় আৰু ছাইডত বহি থকাজনী হৈছে মাহী এয়া এতিয়া খাব লৈছোঁ গাহৰি পুৰা মানে গাহৰি পুৰি থৈছিলে মহাই এয়া এনাইৰ লগত খালোঁ আকৌ মাহীৰ লগত খাব লৈছোঁ গাহৰি আৰু এয়া হৈছে আমাৰ লোকেল মানে সাজ হয় এয়া এইকেইজনী আমাৰ মাহী ছোৱালী দেখিছে চাগে চেলিব্ৰিটি প্লিজ হ'ব এয়া চাওক বৰষুণ কেনেকৈ দিছে আৰু মাহীৰ লগত আমাৰ বহুত দেৰি হৈ গ'ল এতিয়া বুজিছে 7টা আৰু এয়া চাওক চবফালে আন্ধাৰ আৰু ভাবিছিলোঁ মাহীৰ লগত থকা ফুলখিনি অলপ দেখাই দিম কিন্তু বাহিৰত ইমানেই বৰষুণ মানে দেখাব নোৱাৰি আপোনালোকক এনেকৈ দেখাই দিছোঁ আৰু মাহী বহুত ধুনীয়া ধুনীয়া ফুল মানে কালেকশ্যন কৰি থৈছে আৰু বহুত আছে কিন্তু এতিয়া দেখাব নোৱাৰিছোঁ আৰু ইমানেই আন্ধাৰো আৰু বৰষুণ বাহিৰত আৰু ইয়াত ভিতৰত থকা ফুলখিনিকে অকণমান দেখাই দিছোঁ দেই এইখিনি নাকি বেম্বো তো কেকটাছ টাইপৰ এইজোপা আমাৰ ঘৰৰ পৰা আনিছিলে বোলে মাহীয়ে আৰু এইজোপা হ'ল মানি প্লাণ্ট পানী চবফালে পানী হৈ গ'ল কেনেকুৱা বৰষুণ মানে এইটো ৰুমত আছে মাহীহঁতৰ আইতা আৰু দদৌ বাৰু বহুত আগতে ঢুকালে সেইবাবে আৰু আগৰে ফটো আৰু আইতা বেছিদিন নাই হোৱা বাৰু মানে বছৰ হ'ল আৰু 3 বছৰমান ঢুকোৱা সেয়া প্লানটো আৰ্টিফিচিয়েল হয় ষ্টেণ্ডটো চাওকচোন ইমান মৰম লাগিছে আৰু এয়া তাত 3টা টাব থৈ দিছে আৰু ইয়াত আছে এটা স্নেক প্লাণ্ট সৰু আৰু ডুমকেন বুলি কয় সেই প্লাণ্টটো আৰু এয়া সেই দুজোপা তেনেকৈ আৰু ইমান ধুনীয়া লাগিছে চাওকচোন আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ এয়া খানা বাঢ়িবলৈ কাঁহী ৰেডি কৰিছে দেই
এইখিনি ইফালে মাকতকৈ জীয়েক দুজনী ওখ হ'ল আৰু কি বনাইছে মই ইয়াৰ পৰা দেখাই দিছোঁ এইখিনি দালি তাৰপিছত ইয়াত কি আছে এইখিনি মাছৰ পেটু এইখিনি মাছৰ পেটু এইখিনি ফ্ৰাই এইখিনি গাহৰি ফ্ৰাই ড্ৰাই ফ্ৰাই সেইজনী আমাৰ মাহী দেই আৰু এইখিনি মাছ ফ্ৰাই কৰি থৈছে উঠাই দিলোঁ এয়া পোলাও স্পেচিয়েলকৈ বনাই থৈছে আৰু পোলাও বাসমতি ৰাইছ নে এইবিলাক কাম কৰি থকা মানুহ এইখিনি হাঁহ আৰু কোমোৰা আছে আৰু এতিয়া আমি মাহী ঘৰত খাব লৈছোঁ ভাত মানে মাহীয়ে বনাই থৈছিলে পোলাও আৰু আমি এনাহঁতৰ ঘৰত যিহেতু খাই আহিছিলোঁ আৰু এনাহঁতৰ ঘৰত 4টামান বজাত খাইছিলোঁ আৰু দেৰিও হ'ল সেইবাবে মানে পোলাওকে অলপ খাই দিছোঁ ভাত বাৰু এনেই দি দিছে আৰু যোনে যি খায় তাকে আৰু এতিয়া খাই লওঁ আৰু যিহেতু দেৰি হৈছে ঘৰলৈ যাব লাগে তাকে এতিয়া খাই লওঁ আৰু এতিয়া সকলোৱে খাব লৈছোঁ আৰু এয়া চাওক এয়া মই লৈছোঁ মোৰ থালিখনত আছে এয়া পোলাও আৰু হাঁহ মাংস আৰু কোমোৰা বনাই থৈছিলে আৰু গাহৰি লৈ লৈছোঁ মানে আৰু মাছৰ পেটু আছে আৰু এইবিলাক নাখাওঁ আৰু পোলাওৰ লগত যিহেতু মাছৰ পেটু খাই ইমান মই ভাল নাপাওঁ আৰু এয়া পাপৰ লৈ লৈছোঁ এতিয়া মই খাই লওঁ আৰু মাছ এপিচ যি দিছে জানো এইটো খাওঁ নে নাখাওঁ আৰু মানে লৈ লৈছোঁ আৰু খাব পাৰিলে খাম আৰু নহ'লে আৰু থাকিব আৰু তাকে এতিয়া খাই লওঁ আৰু ধুমান ঘৰলৈ যাব লাগে বহুত ৰাতিও মানে 8:30মান বাজিলে আৰু এতিয়া ভাত খোৱা টাইমত আৰু বৰষুণো বতৰ ইমান বেয়া তাকে ঘৰলৈ যাবলৈ লৈছোঁ আৰু এতিয়া ভাত পানী সকলোৱে খাই এতিয়া সকলোৱে কথা পাতি আছে অলপ তাৰপাছত আমি ওলাই দিম আৰু বহুত ৰাতিয়ে হ'ল 8:30মান বাজিলেই এতিয়া তো এতিয়া কথা পাতি আছে আৰু ওলাই দিম আৰু কি ফুল আছে দেখি নাপালো মাহীৰ লগত এইটো পাতটো বৰ বেলেগচোন বাই বাই ক'ত ফুলিছে নে শেষত এয়া ঘৰ পালেহি মাহীহঁতৰ ঘৰৰ পৰা মোৰ লগত ভণ্টিকো লৈ আহিলোঁ ভণ্টিকো লৈ আহিলোঁ যিহেতু ইয়াৰ এক্সাম শেষ হ'ল ছেকেণ্ডেৰী দিছে এবাৰ আজিৰ ভিডিঅ'টো নহ'লে ইমানতে শেষ কৰিছোঁ যদি চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ নহ'লে বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই